এই মুহূর্তে দিব লৈছে এক বিগ ব্রেকিং নিউজ। আজি ৰাতিপুৱাৰ একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 12 জুন আৰু আজি দিব লৈছে এক বিগ ব্ৰেকিং নিউজ। মুছলমান লোকসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। চৰকাৰে দিব টকা, মিয়া মুছলমানক চৰকাৰে দিব টকা আৰু এই টকা কোনে কোনে লাভ কৰিব জানি লওক এই ভিডিঅ'ৰ জৰিয়তে। এই মুহূৰ্তে দিব লৈছে একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং। ভাল খবৰ আহি পৰিছে মুছলমানসকলৰ কাৰণে। কোনে কোনে লাভ কৰিব এই টকা আৰু কিদৰে লাভ কৰিব হবে জানি লওক এই ভিডিঅ'ৰ জৰিয়তে। চৰকাৰে উচিত কৰা লোকসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। চৰকাৰে দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। আজি ৰাতিপুৱা একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ। যিমান মুছলমান লোক আছে গোটেই অসমত মিয়া মুছলমানৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। আজিয়ে জানি লওক এইটো খবৰ। কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। মিয়া মুছলমানৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ, এটা বাম্পাৰ অফাৰ। এই মুহূৰ্তে দিব লৈছে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত লোকক, যিসকল অঞ্চলত কিংবা যিসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকৰ বাবে আহি পৰিছে এটা বাম্পাৰ অফাৰ। বাম্পাৰ অফাৰৰ জৰিয়তে লাভ কৰক 1 লাখকৈ টকা। উচ্ছেদিত লোকক, যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে 1 লাখকৈ টকা আৰু এই টকা কেনেকুৱা কৰি গ্ৰহণ কৰিব আৰু কেনেকুৱা কৰি লাভ কৰিব হবে জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। আজি ৰাতিপুৱাৰ একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমান তথা যিসকল লোকৰ ঘৰ বাৰী উচ্ছেদ কৰি দিয়া হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। লাভ কৰক টকা। চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহি হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। মিয়া মুছলমানক দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। এই মুহূৰ্তে দিব একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। টকা লাভ কৰক মুছলমানসকলে। গুৱাহাটীৰ ৰাজমেলত তথা গুৱাহাটীৰ এছেম্বলিত হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। আজি হ'ল 12 জুলাই আৰু আজিয়ে লাভ কৰক 1 লাখকৈ টকা। কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। আজি ৰাতিপুৱাৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমানৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। 1 লাখকৈ টকা লাভ কৰক যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে। উচ্ছেদিত লোকৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। লাভ কৰিব পাৰিব 1 লাখকৈ টকা আৰু কেনেকুৱা কৰি লাভ কৰিব লাগিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। কাৰ কাৰ একাউণ্টত সোমাব এই টকা। যিসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকৰ বাহিৰে কোনেও নাপায় এই টকা। উচ্ছেদিত লোকৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ আৰু যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়াৰ কথা আছে তেওঁলোকেও লাভ কৰিব পাৰিব এই টকা। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। চৰকাৰে উচ্ছেদ কৰা লোকসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। চৰকাৰে দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। আজি ৰাতিপুৱা একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ। যিমান মুছলমান লোক আছে গোটেই অসমত মিয়া মুছলমানৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। আজিয়ে জানি লওক এইটো খবৰ। কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। মিয়া মুছলমানৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ, এটা বাম্পাৰ অফাৰ। এই মুহূৰ্তে দিব লৈছে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত লোকক, যিসকল অঞ্চলত কিংবা যিসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকৰ বাবে আহি পৰিছে এটা বাম্পাৰ অফাৰ। বাম্পাৰ অফাৰৰ জৰিয়তে লাভ কৰক 1 লাখকৈ টকা। উচ্ছেদিত লোকক, যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে 1 লাখকৈ টকা আৰু এই টকা কেনেকুৱা কৰি গ্ৰহণ কৰিব আৰু কেনেকুৱা কৰি লাভ কৰিব হবে জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। আজি ৰাতিপুৱাৰ একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমান তথা যিসকল লোকৰ ঘৰ বাৰী উচ্ছেদ কৰি দিয়া হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। লাভ কৰক টকা। চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহি হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। মিয়া মুছলমানক দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। এই মুহূৰ্তে দিব একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। টকা লাভ কৰক মুছলমানসকলে। গুৱাহাটীৰ ৰাজমেলত তথা গুৱাহাটীৰ এছেম্বলিত হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। আজি হ'ল 12 জুলাই আৰু আজিয়ে লাভ কৰক 1 লাখকৈ টকা। কোনে কোনে লাভ কৰিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। আজি ৰাতিপুৱাৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমানৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। 1 লাখকৈ টকা লাভ কৰক যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে। উচ্ছেদিত লোকৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। লাভ কৰিব পাৰিব 1 লাখকৈ টকা আৰু কেনেকুৱা কৰি লাভ কৰিব লাগিব এই টকা সবিশেষ জানি লওক এইটো ভিডিঅ'ৰ জৰিয়তে। কাৰ কাৰ একাউণ্টত সোমাব এই টকা। যিসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকৰ বাহিৰে কোনেও নাপায় এই টকা। উচ্ছেদিত লোকৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ আৰু যিসকল লোকৰ ঘৰ বাৰী ভাঙি দিয়াৰ কথা আছে তেওঁলোকেও লাভ কৰিব পাৰিব এই টকা। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন।